হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ দীপাঞ্জলিছ কিটচেনলৈ। আজি মই বনাবলৈ গৈ আছোঁ ডাল পিঠাৰ এটা ৰেচিপি। এই ৰেচিপিটো বহুত ইউনিক হয়, আপোনালোকেও বনাই চাবচোন। এই ৰেচিপিটো বনাবলৈ মই লৈছোঁ ইয়াত এটা সৰু কাপেৰে একাপ বুটৰ দাইল আৰু আধা কাপ মচুৰ দাইল। আৰু লৈছোঁ সৰু চাইজৰ পিঁয়াজ এটা, অকণমান জিৰা, গোটা জিৰা লৈছোঁ মই ইয়াত, অকণমান নহৰু, 4-5 ফুটা নহৰু মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লৈছোঁ 2টা পৰা 3টা কেঁচা জলকীয়া আৰু এচামুচ ৰেড চিলি পাউডাৰ আৰু 3টা শুকান জলকীয়া। ইয়াৰ কাৰণে বহুত বিশেষ মছলাৰ প্ৰয়োজন নাই। আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ। মই দালিকেইটা ধুই কুকাৰত চিটি মাৰি ল'ম। মই এটা চিটি দিম। এইখিনি মই ভালদৰে ধুই ল'ম। মই ইয়াত 2টা দালি মিক্স কৰি বনাম। আপোনালোকে যদি বিচাৰে যিকোনো এটা দালি লৈও এই পিঠাটো বনাব পাৰে। দাইলখিনি বইল কৰোঁতে মই নিমখ অকণমান দি দিছোঁ। এয়া মই হালধি অকণমান দিলোঁ। এতিয়া মই কুকাৰত ঢাকনিখন লগাই এটা সিজি যাবলৈ দিম। আৰু তেতিয়ালৈকে মই আটাখিনি আটা লৈছোঁ। ইয়াত অকণমান নিমখ আৰু অকণমান ৰিফাইন দি মই আটাখিনি ভালদৰে মঠি ল'ম। এয়া মোৰ আটাখিনি মঠা হৈ গ'ল। এতিয়া মই সৰু সৰু আটা এনেকৈ ডো বনাই ল'ম। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এটা এটাকৈ বেলি ল'ম। মই বেলোতে অলপ আটা লৈ লৈছোঁ ইয়াতে। এয়া মোৰ এখন বেলা হৈ গ'ল। আপোনালোকে বেলোতে একেবাৰে ডাঠকৈও নাৰাখিব আৰু একেবাৰে পাতলো নকৰিব, মিডিয়াম কৰিব। এতিয়া মই এটা গিলাচেৰে এনেকৈ কাটি ল'ম। এইখিনি এনেদৰে কাটি ল'ব আৰু লৈ এনেদৰে আপোনালোকে উঠাই দিলে গোটেইখিনি উঠি যাব। দেখিছেনে? এতিয়া মই এখন এনেকৈ হাতত লৈছোঁ। লৈ মাজতে দুখন হাতেৰে মাজতে ধৰিব, ধৰি এনেকৈ হেঁচি দিব। দেখিছেনে কি ধুনীয়া হৈছে? এইখিনি দিওঁতে আপোনালোকে ভালদৰে হেঁচি দিব যাতে খোল খাই নাযায়। এনেদৰে মই গোটেইখিনি আটা বেলি এনেকুৱা চেপত বনাই ল'ম। এয়া এইকেইটা ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি দাইলত দি দিম। দালিখিনি এটা চিটি যোৱাৰ পিছত মই ঢাকনিখন খুলি আকৌ অকণমান সময় উতলিবলৈ দিম। এয়া দালিখিনি উতলিছে। এতিয়া মই ইয়াত এনেদৰে বনাই ৰখা পিঠাখিনি এটা এটাকৈ দি দিছোঁ। এইখিনি দিয়া হৈ গ'ল। এতিয়া লগে লগে লাৰি নিদিওঁ, লাৰি দিলে ভাঙি যাব। এতিয়া এইখিনি গেছৰ ফ্লেমটো কমাই ভালদৰে পিঠাকেইটা সিজিবলৈ দিম। এইখিনি কিন্তু আপোনালোকে ঢাকনি নলগাকৈ সিজাব। এইখিনি মই এতিয়া এবাৰ এনেদৰে লাহে লাহে লৰাই দিছোঁ। এয়া চাওকচোন, এটাও ভাঙি যোৱা নাই। একদম লাহে লাহে লাৰিব লাগে। এইখিনি মই আৰু 5 মিনিটমান সময় সিজিব দিম। এয়া এবাৰ এইখিনি লাৰি দিওঁ।
এইখিনি চম্ভাৰ দিব পৰা হৈ গৈছে। এতিয়া মই নমাই দিছোঁ। কেৰাহীটো গৰম হ'ল। এতিয়া মই ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত শুকান জলকীয়া 3টা দি দিছোঁ। এতিয়া মই ইয়াত গোটা জিৰাখিনি দি দিলোঁ। এতিয়া মই ইয়াত কাটি ৰখা কেঁচা জলকীয়াখিনি দি দিছোঁ। এয়া নহৰুখিনি দিলোঁ। এইখিনি এবাৰ লৰাই দিছোঁ। এয়া পিঁয়াজখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে ভাজিম। এতিয়া মই ইয়াত ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। এইখিনি এবাৰ লৰাই দিছোঁ। এতিয়া মই ইয়াত দাইলখিনি দি দিছোঁ। দাইলখিনি দিয়া হৈ গ'ল মোৰ। এতিয়া এইখিনি এবাৰ লৰাই দিছোঁ ভালদৰে। অকণমান উতলাৰ পিছত মই ইয়াত ধনিয়া দি দিম। এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। এয়া এইখিনি চাওকচোন। এনেদৰে বনাই খাই চাবচোন, আপোনালোকেও নিশ্চয় ভাল পাব। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।